এই কি কৰিছা তই হা দিহালি আহিছে নেকি তোৰ তো গাইজ দেখা পালে আপোনালোকে গান্ধী আশ্ৰম আছে অঁ মই ভিডিঅ' কৰিছোঁ তই ভিডিঅ' কৰিছ নে কি ই কেমেৰাটো মই গম নাপাওঁ মানে সৰু চলি চশমা আহিছোঁ মোৰ নহয় চানা এটা আহিছোঁ তাৰপিছতে ডাইৰেক্ট কৈছে যে সৰু চলি চশমা কিয় পিন্ধি আছা বোলে গাজা বেজ্জেতি ইউটিউব চেনেল দেৱাশীষ জেঠি ব্লগ আমি আছোঁ বৰ্তমান আজি শুৱালকুছিত আজি আমাৰ প্ৰথম নিশা হয় আমি বৰ্তমান আহি পালোঁ ৰাতি প্ৰায় 3টামান বজাত আহি পাইছোঁ আহি পেলাই মানে এতিয়া বাকীবিলাকে পেণ্ডেলৰ কাম কৰি আছে তাৰপিছত আমি আমাৰো বেলেগ বিশেষ তেনেকুৱা কাম নাই লাইটত গাঠিলোঁ বাৰু তো এতিয়া আমি এনেই অলপ এইফালে ফুৰিব আহিছোঁ আমি মানে কি হ'ল দেখাই থাকিম চাই থাকিব তো গাইছ পেণ্ডেলত মানে লাইটত গাঁঠি পেলাই আমি আহি পেলাই ৰুমত সোমাই পেলাই মানে বেডিং চেডিং পাৰি আৰু আমি নদীৰ পাৰত গা ধুব আহিলোঁ মানে ওচৰতে ব্ৰহ্মপুত্ৰ নদীটো আছে বোলো তাতে গাটো ধুই আহোঁ এই বুলি আমি আহিলোঁ আৰু এচান এটা মানে ইয়াত বগৰী পাৰি গৈছে এডাল বগৰী গাছ পাইছে ন বগৰী অলপ দেৰিকৈ আহিব লাগিব বগৰী খাব লাগিব গাইছ এই লালপৰাৰ পৰা বগৰী তুলি গৈছে আৰু ইমান ওজন মানে বস্তু এটা লৈ আছোঁ দেখাও নে নেদেখাও এই সোপা কাপোৰ এই চানাদাৰ কাপোৰ গোটেই সোপা এতিয়া এই সোপা মানে মোক দাঙিব দিছে কি কওঁ আৰু উপায় নাই দক আৰু উপায় নাই আমিতো সৰু মানুহ সৰু হৈ থাকিম কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলান জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি কলম হ'ব বাটত আৰু হ'ব চাগে মই আধা ফুট গৈছোঁ গোটেই একবাৰ যদি কৈছোঁ ইয়াতে মোবাইল চোবাইল গেল গোটেই ব্ৰহ্মপুত্ৰ পাৰ হৈ গা ধুব আহিছোঁ এই ভিডিঅ' এইখিনি নকৰোঁ ৰ কৰিলে পিছত সৰ্বনা হ'ব মোবাইল চোবাইল গোটেই যাব মানি বেগ আছে পইচা গোটেই বৰবাদ হ'ব আৰু গাইছ এই ব্ৰহ্মপুত্ৰ আকচিঙা পাৰ হৈ আহিলোঁ আকচিঙা মানে এইখিনি বামহে এনে কৈছোঁ এইটো নদী নহয় এই নদীটো আগতহে আছে মেইন নদী মানে চানাদাই ডাইলগ দি আছে শংকৰদেৱে যদি ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ'ব পাৰে আমি এইখিনি কিয় পাৰ হ'ব নোৱাৰোঁ সেইখিনি আৰু ইমান দূৰ বাট বুলি আহিলোঁ আহি পেলাই এতিয়া ওচৰত কাপোৰ ধোৱা জেগা নাই চক গাইছ এই বোকাত কাপোৰ ধুব লাগিব ইয়াৰ মেইন হেৰিটো মেইন আইডিয়াটো আছিল চানাদাৰ আমাৰ এতিয়া উপায় নাপায় এইবিলাক কাপোৰ চেল্ফি মাৰি আছে আৰু এই এটা এই ঘৰত হেৰি কৰি আছে গোৱাত আছে বোলে সি বোম মাৰি আছে সি কৈ আছে কি মই গোৱাত আছোঁ বোলে চাওক এতিয়া কাপোৰ ধুব লাগিব তাকে যাব লাগিব তাকে লৈ কোনে যাই থাকে হৈছে আৰু এই বোকা বাকী আমাৰ ব্লগৰ বাকীকেইটাৰ খবৰ লওঁ ৰ'ব এই তাৰো দিয়া হালি হৈছে তাৰ কি কৰিব কি নকৰিব মাথা মাৰি বনাই এতিয়া বেং গা পা ধুই ল'লোঁ গা পা ধুই পেলাই মানে কি হ'ল আমি ইয়াত ওপৰত এটা মন্দিৰ আছে মানে এইখন পাহাৰ মানে পাহাৰৰ ওপৰত এটা মন্দিৰ আছে তো আজি মন্দিৰটোত যাম বুলি ভাবিছোঁ চানাদা আৰু মই আৰু দীপত যোৱাৰ কথা আছিল গোটেই যায় নে নাযায় এতিয়া মানে গম নাপাওঁ তো আৰু এইযোৰ হ'ল সৰু চলি চশমা এইযোৰ মোৰ নহয় চানাদাৰ এইযোৰ তাৰ লগত মানে কি বস্তু নাই সেইটো সোধক সৰু চলি চশমাৰ পৰা কিবাৰ পৰা এই চব আছে মোৰ সেইকাৰণে চশমাযোৰ লৈ পেলাই অলপমান চাল দিয়ক তাৰপিছত আপিহঁতে ডাইৰেক্ট কৈছে যে সৰু চলি চশমা কিয় পিন্ধি আছা বোলে গাজা বেজ্জেতি তো গাইছ 2 ঘণ্টামান সময় ৰখি চানাদাহঁতক ক'লোঁ যাম বুলি তাৰপিছত চানাদাহঁতে মানে কি হ'ল গা চা ধুই পেলাই মানে তাহাঁতৰো যাব ইচ্ছা নাই যোৱা মুড নাই আৰু তো নাযাওঁ বুলি ক'লাক তো সেইকাৰণে এতিয়া কি হ'ল এই হানিৰ লগত যাব বুলি ভাবিছোঁ ইয়াতে মই গৰু থকা দিম এইবাৰ ই যদি এইবাৰ যদি ঠগ ইয়াক মই কৈছোঁ না এইটো ভগৱান জানে আৰু ময়ো নাজানো কি হৈছে ভিডিঅ' কৰি আছা অঁ মই ভিডিঅ' কৰিছোঁ তই ভিডিঅ' কৰিছ নে কি ই কেমেৰাটো মই গম নাপাওঁ মানে ভিডিঅ' কৰি আছে ছাৰ আৰু এতিয়া এখন গান্ধী আশ্ৰম আছে গান্ধী আশ্ৰমখন দেখাই আছোঁ আপোনালোকক ৰ'ব এই পেণ্ডেলৰ পৰা অলপমান দেখাই আছোঁ
अभी नहीं क्या आज विकास ये रील्स बनाए से ভিতৰত পৰা গাড়ী ভিতৰত ঠাক 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 এইখনে হ'ল গান্ধী আশ্ৰম ভিতৰত যাব নোৱাৰো বাৰু বাহিৰৰ পৰা অকণমান এনে দেখাই দিওঁ আপোনালোকক এইটো হ'ল গান্ধীজীৰ মূৰ্তি গান্ধীজীৰ প্ৰতিমূৰ্তি আৰু ইয়াত চাফাই কাম চলি আছে তো গাইজ দেখা পালে আপোনালোকে গান্ধী আশ্ৰমৰ কিছু কিছু দৃশ্য মানে গান্ধী আশ্ৰমখন কি মানে মই ইমান এটা বুজি নাপাওঁ মোৰ মতে গান্ধীজীৰ প্ৰতিমূৰ্তি কিছুমান দেখুৱাৰ কাৰণে আশ্ৰমখন খোলা হৈছে নেকি ইমানখিনি বুজি নাপাওঁ আপোনালোকে যদি বুজি পায় কমেণ্টত অকণমান লিখি দিব তো আমাৰ গান্ধী আশ্ৰমৰ পৰা ওলাই আহিলোঁ তো সন্মুখত এইখন নৱাখনৰ পেণ্ডেল তালৈকে যাওঁ আৰু তাৰপিছত আৰু চাই থাকক তো গাইজ অলপ আগতে কৈছিলোঁ যে আমি পাহাৰৰ ওপৰত এটা শিৱ মন্দিৰ আছে তো শিৱ মন্দিৰটোত যাম বুলি কৈছিলোঁ কিন্তু আজি আমাৰ ভাগ্য নিমিলিল মন্দিৰটোত যাবৰ কাৰণে কিয়নো মন্দিৰটোত যাবলৈ ওলাইছিলে কিন্তু চিৰি দি গৈ গৈ দেখিলে যে তাত মেইন গেটত তলা মৰা আছে তো তলা মৰা আছে যিহেতু তো গেটৰ ওপৰেদিতো যাব নোৱাৰিম ন কিছুমান নিয়মৰ কথা আছে তো সেইকাৰণে বোলো বেলেগ দিনা কেতিয়াবা আহিলে আপোনালোকক দেখুৱাই দিম তো ভিডিঅ'টো ইমানতে সামৰি মাৰিম বুলি ভাবিছোঁ আজি বেছি দীঘলীয়া কৰিব পৰা নাই ভিডিঅ'টো কাৰণ দেখাবলৈ তেনেকুৱা বস্তু নায়েই কিন্তু দেখুৱাই থাকিম আপোনালোকক সেইটো আৰু এটা বস্তু দেখাইছোঁ আৰু সৌবিলাক যে মানুহ জুম খাই থকা দেখিছে এইবিলাক মানে কি হ'ল তাত মানে দৌৰ প্ৰতিযোগিতা হ'ব শুৱালকুছিৰ উদ্যোগত তাৰ কাৰণে আয়োজন কৰি থকা হৈছে দৌৰ প্ৰতিযোগিতা অহাকালিৰ পৰা হ'ব চাগে আমি দেখা নাপাম তো গাইজ ভিডিঅ'টো ইমানেই আছিলে আজি দেখাব লগা বস্তু তেনেকুৱা নাই তো ভিডিঅ'টো ইমানখিনিয়ে আৰু তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক আৰু কি বুলি কয় নটিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব ভাল ভাল কণ্টেণ্ট লৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো সিমানে আৰু ভিডিঅ'টো ভাল পালে অকণমান শ্বেয়াৰ কৰি দিব আৰু তো আজিলৈ মানে বাই বাই